তই হা তই বিয়া পাইছ নাই তাই কি বছৰ হ'ল তই জানো বয়স কিমান আছে তোৰ কিমান আছে 28 তাই 37 ইয়াৰ্ছ গম পাৱ তই নকবি 81 জন্ম তই 81 তাই 95 সি আইডেণ্টি কাৰ্ড চাইছ 85 আছে তাই সি ফেচবুকত দিছে 87 দিছে সেইটো ফেচবুক মই খুলি দিয়া হা তোকে কি এইটো তো বায়ে হয় নহয় হ'ব তুমি ইমানখিনি কিবা কথা কৈ থাকিবলৈ নালাগে তুমি নিজেতো কিবা কৰিব নোৱাৰা না সেইটো কাৰণে কি কৰিব নোৱাৰা তই কি কৰি আছ তই ইয়াত কি কৰি আছ দুইটাই এখন বিচনাত মাৰি কি কৰি আছ ক সেইটো কথা কি কৰি আছ সেইটো কথা হা গম পাইছানে মই হাল্লা কৰিব লাগিব নেকি এতিয়া নালাগে হাল্লা কৰিবলৈ তেতিয়া ওলা তই ওলা ইয়াৰ পৰা ওলা যা ট্ৰেইনেবি যা ওলা তই মোৰ লগত বহি নালাগে সি ক'তো নাযায় কি ক'তে নাযায় তই কি তোৰ হেৰি নেকি সি তই যাবলৈ নোৱাৰে নোৱাৰে কি নোৱাৰে মই কৈছো তোৰ নাক চাক ভাঙি মুখ চুখ ৰঙাকৈ ফুলাই থৈ যাম ইয়াত কিন্তু তই মই একো কৰিব নোৱাৰো নোৱাৰে মই কৈছো নোৱাৰে কিহৰ কাৰণে নোৱাৰে মই কৈছো ডিউটি শেষ হ'ব দিয়া ইয়াত ডিউটি শেষ হোৱা নহয় সেইটো পিছত হ'ব তই মোক কি কৰিব লাগে মই কৰিম লোৱাটো মই ল'ব লাগে কেনেকৈ মই লোৱা দিম মই ল'ৰা কি লোৱা তই ল'ৰা কাৰণে কি কৰিছ তই মোক ভাঙি ভাঙি দিম মই তই লোৱা কাৰণে কি কৈছে কি নকয় হেৰি নকবি চালা কুত্তা ৰেণ্ডি এই ৰেণ্ডি মোক মুখ চুখ ভাঙি দিম তোক শব্দ নকবি তই ৰেণ্ডি বুলি কৈ লাজ পাইছ হা সেই তাত বেলেগৰ গাড়ীবা নাম পৃথিৱীৰ 63 কোটি লোৱা ভাল পাওঁ হা যা তা গাড়ীবা নামিবি তই হা তই ইয়াত আহিলি গুৱাহাটীত হেৰি কৰিছ তাৰ লগত এতিয়া হেৰি লিলিমাই গৈছ হা কিমান লোৱা ভাল পায় তই জানো সেইটো জতে আমাৰ দম লাগে কিমান লোৱা ভাল পায় তই সুত হা গাড়ীবা নামিব গন্তিলৈ যাম বুলি কৈ 8টা 9টা বজাত গাড়ীবা নামিব তাই গম পাইছ মই তেনে স্পটত ধৰিছোঁ মই হা তাই কিমান চৰিত্ৰ মানুহ তই চিন্তা কৰ তই চেণ্ডেল লৈ যাম দে নিচিঙিবি হা তোক এইবোৰ বস্তু মৰমত দি লাভ নাই দে তোক বহুত হেৰি কৰিছিলোঁ দে দে এইবোৰ চব বৈ বৈ সেয়াটো থানা যাব লাগিব তই কি হ'ল এতিয়া থানা লৈ যাম তোক মই ইয়াত আনিবলৈ পঠাইছোঁ পুলিচ আহি আছে তোৰ তোক লৈ যাম মই থানাত তই কি বুলি ভাবিছ তই কৰিমেই তই যি মোৰ মতাটো থাকো নাই এটা বেলেগ ল'ৰাৰ লগত তই ইয়াতে থাকিব পৰা কি মই নোৱাৰিম নেকি তোক কৰিব মই কি আৰু কি আছে তোৰ লগত মোক কি আছে আৰু তোৰ লগত একো ৰিলেশ্যন নাই ইমান আছে নেকি কিবা ৰিলেশ্যন তোৰ লগত একো ৰিলেশ্যন নাই কি হাল্লা কৰিছ আৰে নিজৰ মতাটো তোক বহুত ধৈৰ্য দি আছো তোৰ মতাটো এনেকৈ থাকিলে তুমি সহ্য কৰিব পাৰিবা মতাটো আহি যদি স্পটত যে এটা ল'ৰাৰ লগত ৰুমত যদি মাল মাৰি থাকোঁ দেখে স্পটত পাই কি দেখিছে নেকি এইবোৰ কি পৰি আছে কি পাল কথা ক'ব আহিছে তই চাওঁ তই কি কৰি আছ কি